অসমৰ সকলোতকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এক আচৰিত মন্তব্য। 8 এপ্ৰিল তথা যোৱাকালি খানাপাৰাত এখন বিহু ফাংচনত এটা আচৰিত মন্তব্য কৰি এতিয়া জুবিন গাৰ্গ বিতৰ্কত সোমাল। খানাপাৰাত হোৱা বিহু ফাংচনত জুবিন গাৰ্গৰ আহিবলগীয়া নতুন চিনেমা ডক্টৰ বেজবৰুৱাৰ প্ৰমোচনৰ সময়তেই এই আচৰিত কথা ক'লে জুবিন গাৰ্গে। কি ক'লে জুবিন গাৰ্গে শুনো আহা। কথা হ'ল অসমীয়া চিনেমা I have started a revolution with Mission China, then Kanchenjunga, then Ratnakar came, then Dr. Bezwa is coming. So আজিয়ে সকলকে ইনভাইট কৰিলোঁ, যিদিনা ডক্টৰ বেজবৰুৱা ৰিলিজ কৰিম সকলোৱে চাবলৈ আহিব লাগিব। নাহিলে ঘৰত গৈ গৈ মাৰিম। জুবিন গাৰ্গে এই কথাষাৰ ধেমালিতে কৈছিল, কিন্তু কিছুমান লোকে এই কথাৰ পিছতে এনেকুৱা ধৰণৰ মন্তব্য কৰিলে। পংকজ দুৱাৰাই লিখিছে, এইটো চৰকাৰী গায়ক, কথাৰ কোনো ঠিক নাই। হীৰকজ্যোতি পাটকিৰিয়ে লিখিছে, মই জুবিনদাৰ বহুত ডাঙৰ অনুৰাগী, কিন্তু ৰাজহুৱা স্থানত কথা কওঁতে অলপ মাৰ্জিত হ'ব লাগে। ধনঞ্জ্যোতি কাকতীয়াই কৈছে, এই মূল্য বৃদ্ধিৰ দিনত ভাত খাম নে চিনেমা চাম, চৰকাৰে টিকট দিব নেকি? আৰু বহুতে বহু ধৰণৰ মন্তব্য কৰিছে। এই বিষয়ে আপুনি কি কয় কমেণ্ট বক্সত জনাওক। ধন্যবাদ।